অত্যন্ত দুখেৰে জনাওঁ যে অসমৰ অভিনেতা কিশোৰ দাস মাত্ৰ 28 বছৰ বয়সতে কৰ্কট ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে। সকলোৱে জানে যে হেল্থ চিটি হস্পিটেলত তেওঁ চিকিৎসাধীন হৈ আছে। বহুত বেছি একো সহায় কৰিব নোৱাৰিলেও যোনে যেনেকৈ পাৰে তেনেকৈ সহায় কৰিব বুলি মই আশাবাদী। যদি আপোনালোকে সকলোৱে বিচাৰে যে কিশোৰ দাস সোনকালে সুস্থ হৈ উঠক, তেন্তে যিসকলে ভিডিঅ'টো চাই আছে তেওঁলোকে শ্বেয়াৰ কৰক আৰু যেনেকৈ যি পাৰে সহায় কৰক। মই কিশোৰ দাৰ বেংকৰ ডিটেইলছখিনি স্ক্ৰীনশ্বট মাৰি দিছোঁ, তেনেকৈ আপোনালোকে সহায় কৰিব বিচাৰিলে সেই স্ক্ৰীনশ্বটটো চাই সহায় কৰিব পাৰিব। কিশোৰ দাসৰ চিকিৎসাৰ বাবে বহুত টকাৰ প্ৰয়োজন। মই বেংকৰ ডিটেইলছ দিছোঁৱেই, যেনেকৈ যি পাৰে সহায় কৰক। ইয়াৰ ওপৰত জুবিন গাৰ্গে কি কৈছে মই সেইটোও আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। ভিডিঅ'টোত আজি বিশেষ একো নাই, এইখিনিয়ে। মই ভিডিঅ'টো কিবা দেখাবৰ কাৰণে বা কিবা কৰিবৰ কাৰণে মই কৰা নাই, জাষ্ট আপোনালোকক শ্বেয়াৰ কৰিব দিছোঁ যাতে কিশোৰ দাই ইয়াৰ পৰা অলপ সহায় হয়। যিহেতু ময়ো নতুনকৈ চেনেলটো খুলিছোঁ, বহুত বেছি মানুহে হয়তো ভিডিঅ'টো নাপাব, যিখিনিয়ে পায় সেইখিনিয়ে ভিডিঅ'টো শ্বেয়াৰ কৰি যাব যাতে ইয়াৰ পৰা কিশোৰ দাৰ অলপ হ'লেও সহায় হয়। কিশোৰ দাস মোৰ টিমত ফুটবলো খেলিছিলে, সি অসুস্থ হৈ আছে, অকণমান জটিল ৰোগত ভুগি আছে। চ' আমি তাৰ কাৰণে যিমান পাৰোঁ আমি আৰ্থিক সাহাৰ্য আমি সংগ্ৰহ কৰিছোঁ, নিজৰ ফালত নিজৰ ভিতৰত যোনে যিমান পাৰে দিছোঁ। আৰু কিশোৰৰ আমি বম্বেলৈ পঠাব লাগিব, সেই প্লেনিংখিনি আমি কৰি দিছোঁ গোটেই। বম্বেত থকা খোৱা সেইখিনি দেৱাশিষ দায়ে আমাক হেল্প কৰিছে, দেৱাশিষ শৰ্মা। আৰু অসম ভ্ৰমণ আছে, তেওঁলোকেও হেল্প কৰিব। আৰু টিকেটৰ ফেয়াৰ সেইবিলাক মই চাই দিম বুলি কৈছোঁ, সেইখিনি দায়িত্ব মই লৈছোঁ। খালি কিছুমানে মিডিয়াত ভুলকৈ কৈ আছে, ছ'চিয়েল মিডিয়াত, যে গোটেই দায়িত্ব মই লৈছোঁ বুলি। মই অকলে মই ল'ব নোৱাৰোঁ, যিমানখিনি পাৰোঁ মই চাম, জয়ন্তও চাব। কিন্তু বাকীসকলে কিন্তু সহায় কৰিব লাগিব, কাৰণ সি অকলে টানিব নোৱাৰিব। আমি সকলোৱে মিলিজুলি যদি সহায় কৰোঁ তেতিয়া সি টানিব পাৰিব। চ' সকলোকে অনুৰোধ জনাইছোঁ, কিশোৰক সহায় কৰক।